মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ অসমীয়া সাহিত্য চয়নিকা অধ্যায় 9 নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ, যাৰ লিখক হৈছে ডক্টৰ কুলেন্দ্ৰ পাঠক। ইয়াৰ কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব পাৰে। সো দেৰি নকৰিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ প্ৰথম কুৱেশ্যনটো হৈছে ভূকেন্দ্ৰিক বিশ্ব ধাৰণাৰ প্ৰধান প্ৰবক্তা কোন? ইয়াৰ উত্তৰ হৈছে ভূকেন্দ্ৰিক বিশ্ব ধাৰণাৰ প্ৰধান প্ৰবক্তা হৈছে ইজিপ্তৰ জ্যোতিৰ্বিজ্ঞানী টলেমি। তাৰপিছত 2 নম্বৰ কুৱেশ্যন হৈছে লণ্ডনৰ ৰয়েল ছ'চাইটি কেতিয়া স্থাপন হৈছিল? এই ছ'চাইটিৰ সৈতে নিউটন কেনেদৰে জড়িত হৈছিল বুজাই লিখা। ইয়াৰ উত্তৰ হৈছে 1960 চনৰ 24 নৱেম্বৰৰ দিনা লণ্ডনৰ গিছাম কলেজত 12 গৰাকী বিশিষ্ট ব্যক্তিয়ে লগ লাগি পৰীক্ষা ভিত্তিক জ্ঞান চৰ্চাৰ বিকাশৰ বাবে এখন সমিতি স্থাপন কৰে। 1662 চনত এই সমিতিৰ ৰাজকীয় চনত লাভ কৰি দ্য ৰয়েল ছ'চাইটি অফ লণ্ডন নামেৰে পৰিচিত হয়। আধুনিক বিজ্ঞান বিপ্লৱৰ অগ্ৰগতিত ৰয়েল ছ'চাইটিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। নিউটনৰ দ্বাৰা ৰচিত বিজ্ঞান বিপ্লৱৰ তথা বিজ্ঞানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পুথি প্ৰিন্সিপিয়া 1687 খ্ৰীষ্টাব্দত ৰয়েল ছ'চাইটিৰ দ্বাৰা প্ৰকাশ হৈছিল। 1705 চনত নিউটন ৰয়েল ছ'চাইটিৰ সভাপতিৰূপে নিৰ্বাচিত হৈছিল। মৃত্যু পৰ্যন্ত তেওঁ এই পদবীত বাহাল থাকি ছ'চাইটিৰ কাম কাজৰ তদাৰক কৰিছিল। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো হৈছে নিউটনৰ প্ৰিন্সিপিয়া গ্ৰন্থই বৌদ্ধিক মহলত কেনেদৰে খলকনি তুলিছিল চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰ হৈছে নিউটনৰ প্ৰিন্সিপিয়া গ্ৰন্থ সেই সময়ৰ বৌদ্ধিক মহলত যথেষ্ট খলকনিৰ সৃষ্টি কৰিছিল। সেই সময়ত এৰিষ্টটল, গেলিলিঅ, কোপাৰ্নিকাছ, কেপলাৰ আদিৰ তত্ত্ববোৰ অধ্যয়ন কৰা হৈছিল। নিউটনৰ দ্বাৰা আৱিষ্কৃত বিভিন্ন গ্ৰহ আৰু সূৰ্যৰ মাজৰ আকৰ্ষণৰ বিৰুদ্ধ বৰ্গৰ ব্যস্তানুপাতিক নিয়ম মানি চলাৰ কথা সমসাময়িক বৌদ্ধিক মহলে বুজি পাইছিল যদিও এনে নিয়মৰ সৈতে কেপলাৰৰ দ্বাৰা আৱিষ্কৃত উপবৃত্তাকাৰ কক্ষপথৰ সম্পৰ্ক স্থাপন কৰিব পৰা নাছিল। 1684 চনৰ জানুৱাৰী মাহৰ শীতল সন্ধিয়া এটাত এডমাণ্ড হেলি, ক্ৰিষ্টফাৰ ৰেন আৰু ৰবাৰ্ট হুকে ৰয়েল ছ'চাইটিৰ সভাৰ পৰা ওলাই আহি ওচৰৰে কফি হাউচত বহি গৰম কফি খাই গ্ৰহৰ কক্ষপথ সম্পৰ্কে আলোচনা কৰি আছিল। তেওঁলোকে কেপলাৰৰ দ্বাৰা আৱিষ্কৃত তত্ত্বৰ লগত নিউটনৰ তত্ত্বৰ সম্পৰ্ক স্থাপন কৰিব পৰা নাছিল। ৰেনে লগে লগে ঘোষণা কৰিছিল যে হেলি বা হুকে যদি ব্যস্ত আনুপাতিক নিয়মৰ বাবে কক্ষপথ উপবৃত্তাকাৰ হ'ব বুলি প্ৰমাণ কৰিব পাৰে তেন্তে তেওঁ 2 পাউণ্ড মূল্যৰ কিতাপ কিনি দিব। কিন্তু তেওঁলোকে এই বিষয়ে প্ৰমাণ কৰাত অসমৰ্থ হোৱাত হেলিয়ে নিউটনৰ ওচৰত সমস্যাটোৰ সমাধান বিচাৰে। নিউটনে ইয়াৰ সমাধান আগতেই কৰি থৈছিল যদিও ইয়াক প্ৰকাশ কৰি ৰাজহুৱাভাৱে বিতৰ্কত জড়িত হ'বলৈ ভাল পোৱা নাছিল। কিন্তু হেলিৰ অনুৰোধ এৰাব নোৱাৰি 1684 চনৰ নৱেম্বৰ মাহত নিউটন অন দ্য মোশ্যন অফ বডিজ ইন এন অৰ্বিট শীৰ্ষক বিখ্যাত গৱেষণা পত্ৰখন ৰয়েল ছ'চাইটিলৈ পঠিয়ায়। 1687 চনৰ জুলাই মাহত নিউটন আৰু হুকৰ মাজত অগ্ৰাধিকাৰ বিতৰ্ক চলি থকা স্বত্বেও প্ৰিন্সিপিয়া গ্ৰন্থ প্ৰকাশ পায়। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হৈছে জীৱনৰ শেষত নিউটন শ্ৰেষ্ঠ বিজ্ঞানী হিচাপে বৰ্ণিত হোৱা কাৰণ কি? ইয়াৰ উত্তৰ হৈছে বিজ্ঞানৰ গৱেষণাৰ জগতখনত নিউটনে বহুতো নতুন তথ্যৰ যোগান ধৰিছিল। মহাকৰ্ষণ বল, মাধ্যাকৰ্ষণ বল, গ্ৰহৰ গতি প্ৰকৃতি, কেলকুলাছ, পোহৰ সম্পৰ্কীয় গতি সম্পৰ্কীয় নানা তথ্য আদি এই ক্ষেত্ৰত উল্লেখযোগ্য। নিউটনৰ বিজ্ঞান চৰ্চাই প্ৰিন্সিপিয়া গ্ৰন্থৰ যোগেদি পূৰ্ণতা লাভ কৰিলে। এই গ্ৰন্থ প্ৰকাশৰ পাছত নিউটনৰ প্ৰতিভাৰ কথা বিদ্বান মহলে জানিব পাৰিলে। জীৱনৰ শেষ কালছোৱাত নিউটন শ্ৰেষ্ঠ বিজ্ঞানী হিচাপে বৰ্ণিত হয়। তো তোমালোকৰ এইখিনিয়ে আছিলে নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱৰ কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন। ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিবা আৰু এইটো চেনেলত যদি নতুন হৈ থাকা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেল আইকনটো টিপি ৰাখিবা। ধন্যবাদ।